আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত পঞ্চম স্থান দখল কৰি নাহৰকটীয়াৰ ঐতিহ্যমণ্ডিত জয়পুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আস্থা চৌধুৰীয়ে। ডিব্ৰুগড় চলব্ৰুক একাডেমীৰ পৰা উত্তীৰ্ণ হোৱা আস্থা চৌধুৰী ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া অঞ্চল জয়পুৰৰ অশোক চৌধুৰী আৰু দীপা চৌধুৰীৰ একমাত্ৰ সন্তান। উল্লেখ্য যে ব্ৰিটিছ কালৰ পৰাই প্ৰসিদ্ধ লাভ কৰা জয়পুৰত এই পৰ্যন্ত শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ নজিৰ নাছিল যদিও আজি ঘোষিত ফলাফলত সেই অঞ্চলটোত আনন্দৰ লহৰ বৈছে। মুঠ 460 নম্বৰ লাভ কৰা আস্থাই তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে এগৰাকী কোম্পানী ছেক্ৰেটাৰী হোৱাৰ লক্ষ্য বান্ধি লৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আজি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা নাহৰকটীয়াৰ জয়পুৰৰ জীয়ৰী আস্থা চৌধুৰী বাণিজ্য শাখাত সমগ্ৰ অসমৰ ভিতৰত পঞ্চম স্থান লাভ কৰি তেখেতে যি গৌৰৱ কঢ়িয়াই আনিছে, সেই গৌৰৱ কঢ়িয়াই আমি আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই আমি তেখেতক বাকঘিৰলৈ আহি তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত ভৱিষ্যত দিনত তেখেতৰ যি বৈদ্যাতনিক যাত্ৰা শুভ হওক, আমি তাকে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই কামনা কৰিছোঁ। আৰু তেখেতে এই জয়পুৰ নিচিনা এটা সৰু অঞ্চলৰ পৰা গৈ তেখেতে ডিব্ৰুগড় চলব্ৰুক স্কুলৰ পৰা যি চলব্ৰুক কলেজৰ পৰা যি তেখেতে যি পঞ্চম স্থান লাভ কৰি যি সমগ্ৰ অসমৰ লগতে সমগ্ৰ নাহৰকটীয়া আৰু জয়পুৰবাসীলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, আমি এই চেগতে আজি তেখেতৰ বাকগৃহৰ পৰাই আমি এই আস্থা চৌধুৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ অনাগত ভৱিষ্যত দিনৰ বৈদ্যাতনিক যাত্ৰা শুভ হওক, আমি তাকে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই কামনা কৰিছোঁ।